কালাৰফুল বস্তু দেখিলে সকলোৰে মনটো বহুত ভাল লাগে হয় নাই আৰু এনেকুৱা কালাৰফুল পুৰি বনাই মানে আলহীক দিবলৈতো আৰুই ভাল লাগে আৰু এনেকুৱা বস্তু বনাওঁতে আমি কোনো কালাৰ ইউজ কৰা নাই অকল প্ৰাকৃতিক বস্তুৰে বনাইছোঁ যিটো আমি প্ৰকৃতিৰ ভিতৰতে পাওঁ এনেকুৱা ধৰণৰ বস্তুবিলাক আৰু এনেকুৱা বস্তু দিয়ে বনাইছোঁ সো কুহিজ ব্লগৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ আৰু মই এইকেইদিন কেইবাদিনো ভিডিঅ' দিবই পৰা নাই বহুত ব্যস্ত আছিলোঁ আৰু সো ভাবিছোঁ আজি এনেকুৱা কালাৰফুল বস্তু এটাৰে সকলোকে পুনৰ আদৰণি জনাওঁ মোৰ ভিডিঅ'টোলৈ সো বলকচোন বনাই চামগৈ কেনেকৈ বনাইছোঁ আৰু এইটো অপৰাজিতা ফুল হয় আৰু এই অপৰাজিতা ফুলটো আচলতে মই ৰাতিপুৱা ছিঙিছিলোঁ আৰু এতিয়া অকণমান লেৰেলা নিচিনা হৈ গ'ল বহুত কোমল হয় ফুলটো সেইটো কাৰণে অকণমান মানে অলপ সময় ৰখাৰ পিছতে এনেকুৱা হৈ যায় আৰু এইটো কেইবাটাও কালাৰত পোৱা যায় হোৱাইট কালাৰতো পোৱা যায় আৰু মই এইটো ব্লু কালাৰ হয় আৰু এই কালাৰফুল পুৰিটো বনাবৰ কাৰণে মই এয়া আটা লৈছোঁ 3টা বাটিত মই একাপ আটা লৈছোঁ সমানে এইখিনি পালেং পাত হয় এইখিনি মই তিয়াই থৈছোঁ অলপ আগতে আৰু এইটো বিট হয় বিটৰুট আৰু এইখিনি অপৰাজিতা ফুলখিনি এতিয়া মই অপৰাজিতা ফুলখিনিও ভালকৈ ধুই ল'ম এইখিনি আৰু এতিয়া মই গোটেইকেইটা বস্তুৱে মিক্সিৰ জাৰটোত ভালদৰে পিচি ল'ম আৰু সেইকাৰণে মই এতিয়া প্ৰথমতে পালেং পাতকেইটা লৈছোঁ আৰু এইদৰে মই গোটেইকেইটা বেলেগ বেলেগকৈ মিক্সিত পিচি ল'লোঁ এইখিনি বিটৰ ৰসখিনি দেখিছেনে কালাৰকেইটা কিমান ধুনীয়া লাগিছে এইখিনি পালেঙৰ ৰসখিনি আৰু এইখিনি অপৰাজিতা ফুলখিনি ব্লু কালাৰ এতিয়া মই আটাখিনিত অকণমান নিমখ দিছোঁ গোটেইকেইটাতে ইয়াত আৰু বেলেগ বস্তু দিয়াৰ প্ৰয়োজন নাই অকণমান ৰিফাইন দিছোঁ প্ৰথমতে বিটৰ ৰসখিনি অকণমান চেকি লৈছোঁ যিহেতু ইয়াত সিতাখিনি দিব নালাগে অপৰাজিতাৰ ফুলকেইটাও সেইদৰে মই চেকি লৈছোঁ আৰু কালাৰটোকেইটা যে ইমান ধুনীয়া হৈছে সঁচাকৈ আৰু এতিয়া পালেঙৰ ৰসখিনিও সেইদৰে মই চেকি লৈছোঁ এইদৰে মই গোটেইকেইটা ৰস এইদৰে চেকি ল'লোঁ আৰু এতিয়া প্ৰথমতে মই বিটৰ ৰসখিনি লৈছোঁ আৰু এইখিনি আটাখিনিত মই 1 চামুচ দি চাইছোঁ বেছিকৈ ঘপককৈ দি দিলে পনীয়া হ'ব সেইকাৰণে মই প্ৰথমতে অকণমান দিছোঁ এইদৰে লাহে লাহে এচামুচকৈ দিব লাগিব সেইদৰে মই এইখিনি মঠি লওঁ গোটেইখিনি আটাকেইটা দেখিয়ে ভাল লাগিছে ন কিমান কালাৰফুল লাগিছে আৰু এইদৰে মই এতিয়া সৰু সৰু বল বনাই লৈছোঁ আৰু ইফালে মই কেৰাহীখনত তেলো গৰম কৰিছোঁ এইদৰে প্ৰথমতে মই তিনিটাকৈ বনাই লওঁ অপৰাজিতাৰ ফুল যে চাহৰ লগতো খাব পাৰি চাহত দি পেলাই বহুতে তেনেকৈও খায় আৰু এইটো বহুত ঔষধি গুণো আছে খাব পাৰে আপোনালোকে যিকোনো চাহৰ লগত বা হওক বা যিকোনো এনেই খাব পাৰে অপৰাজিতাৰ ফুল এইদৰে মই পুৰিখিনি সৰুকৈ এইদৰে বেলি লৈছোঁ গোটেইখিনি এইদৰে মই গোটেইখিনি বেলি ল'লোঁ আৰু কালাৰকেইটা দেখিছেনে কেনেকুৱা ধুনীয়া লাগিছে তেলখিনি গৰম হৈছে আৰু মই এতিয়া পুৰিখিনি ভাজিম এইদৰে প্ৰথমতে মই সব কালাৰৰে এখন ভাজি লৈছোঁ তাৰপিছত গোটেইখিনি ভাজিব লাগিব
গোটেইখিনি ভাজি লওঁ কালাৰফুল পুৰি ৰেডি আৰু এইদৰে আলহী আহিলে আপোনালোকেও বনাই পেলাই দিবচোন আলহীয়ে যে আপোনাক বহুত প্ৰশংসা কৰিব আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব এইটো নতুন নতুন কিছুমান ৰেচিপি লৈ কুহিজ ব্লগৰ আন এটা ভিডিঅ'লৈ মই পুনৰ আহিম আজিলৈ আহোঁ বাই বাই